গাইজ এতিয়া পুৰা জিপ লাইনত উঠিম এতিয়া আৰু এইফালে দাদাই পুৰা পিন্ধাই দিব টোপোলা ভাত দিছে এইফালে দাল এইফালে আপোনাৰ বইল কলডিল আলু পিটিকা এইফালে দুটা চাটনি আছে এইফালে বেঙেনা পিটিকা আৰু এইফালে আছে আপোনাৰ পৰ্ক আৰু এইটো চিলি পনীৰ গাইজ। নমস্কাৰ বন্ধুসকল, মই কৌস্তভ আৰু আপোনালোকে চাই আছে কৌস্তভ অসম ইউটিউব চেনেল। তো মানে গাইজ আজি গৈ আছোঁ ভাদৈ ৰিজৰ্ট, ডিব্ৰুগড় জিলাত থকা, তো নতুনকৈ খুলিছে আৰু এতিয়া পূৰা ফেমাছ হৈ আছে, মানে পূৰা ডিম্পু দাহেত আহি মানে ভিডিঅ' বনাই থৈ গৈছে। তাত তেতিয়া অপেনিং হৈছে তেতিয়া বনাইছিলে এই ভিডিঅ'। তো মানে গাইজ আমিও যিহেতু ভাদৈ ৰিজৰ্টৰ অলপ ওচৰতে আছোঁ, মানে দুলীয়াজানৰ পৰা মানে আপোনাৰ 15 কিলোমিটাৰমান হ'ব। দুলীয়াজানৰ পৰা এতিয়া যাম তালৈ 15 কিলোমিটাৰমান হ'ব। তো ভিডিঅ'টো এনজয় হ'বলৈ গৈ আছে, সকলোবোৰ আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো পূৰা এনজয় কৰক। আৰু যদি কোনোবা নতুনকৈ আহিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব এটা মাৰি থৈ যাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। বৰ্তমান পাই গ'লোহি পাঁচআলি ভাদৈ পামগৈ এতিয়া, আৰু খুব বেছি 10 মিনিট 15 মিনিটমান লাগিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, পূৰা এনজয় হ'বলৈ গৈ আছে। তো গাইজ এইখনেই হৈছে ভাদৈ ইক' ৰিজৰ্ট, পূৰা ভিতৰলৈ এতিয়া যাম এতিয়া। তো গাইজ সম্পূৰ্ণ পূৰা দৃশ্যটো চব পূৰা ভাল লাগিছে। ৰাস্তা কিনাৰতে আছে পূৰা, মই ভাবিছিলোঁ পূৰা ভিতৰত থাকিব, মানে এতিয়া ডিচেম্বৰ মাহত পূৰা মানুহটো ফুৰে ন। আপোনালোকে ইয়ালৈ আহক, পূৰা খোৱা লোৱাও হৈ যাব, আপোনালোকে পূৰা স্পৰ্টছো কৰিব পাৰিব, পূৰা এনজয় হ'ব। আপোনালোকে যদি বেলেগৰ ক'ৰবালৈ যাম বুলি ভাবি আছে ইয়ালৈও আহিব পাৰে, একদম পূৰা ভাল জেগা, ডিব্ৰুগড় জিলা। আৰু কোন কোন আহিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। গাই যাব পূৰা পুখুৰী পুখুৰী। আৰু গাইজ এইফালে আছে ইয়াৰ ব'টিং ছিষ্টেম, পূৰা ব'টিং কৰিব পাৰে আপোনালোকে আহিলে ইয়ালৈ। তো মানে এই পুখুৰীটোত পূৰা ঘূৰি ফুৰিব। তো এতিয়া আমিও কৰিম এতিয়া। তো গাইজ এতিয়া আমিও ব'টিং কৰি ল'ম, তাৰপাছতে জিপ লাইনত উঠিব লাগিব তাত গাইজ। তো গাইজ পূৰা দৃশ্যটো চাওক, আৰু সেইফালে আপোনাৰ চাইকেলিং হৈ আছে, এইফালে পূৰা ভণ্টিহঁতৰ লগত উঠি আছোঁ মই। মানে গাইজ এই হেণ্ডেলডালৰ লগতে পূৰা চব আছে কাম, মানে এইডালে যদি এনেকৈ কৰো আপোনাৰ মানে ব্ৰেক হয়। তো গাইজ নাজাৰা দেখ, এইখনে হৈছে বিখ্যাত চাইকেলখন, পূৰা পানী ওপৰেদি চলাই যাব লাগিব। তো গাইজ এইবোৰ হৈছে পূৰা কটেজবোৰ, আৰু সেয়া হৈছে পূৰা চিলড্ৰেনে খেলিবৰ বাবে, আৰু এয়া হৈছে পূৰা সম্পূৰ্ণ দৃশ্য। পুখুৰী পূৰা ফিচাৰী, গাইজ মানে এতিয়া আমি গৈ আছোঁ খাবলৈ, মানে এইফালে কেবিন এটা লৈ লৈছে গাইজ। এইবোৰ হৈছে কেবিন, আৰু এইটো একদম পূৰা হেভি ডাঙৰ, এটা সোমাই চাওঁ। এনেকুৱা পূৰা ছিষ্টেম কেবিনৰ ভিতৰত।
তো গাইজ এনেকৈ আমাৰ খানা আহি গ'ল আৰু এতিয়া আপোনালোকক দেখুৱাম কি কি দিলোঁ অৰ্ডাৰ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তো পূৰা এনজয় হ'ব। তো গাইজ এয়া হৈছে টোপোলা ভাত দিছে, এইফালে দাল, এইফালে আপোনাৰ বইল কলডিল, আলু পিটিকা, এইফালে দুটা চাটনি আছে, এইফালে বেঙেনা পিটিকা, আৰু এইফালে আছে আপোনাৰ পৰ্ক, আৰু এইটো চিলি পনীৰ গাইজ। তো গাইজ খোৱা বোৱা এতিয়া বৰ্তমান হৈ গ'ল, মানে আপোনালোকে পিছৰ ভিডিঅ'টো চাওক। গাইজ এতিয়া পূৰা জিপ লাইনত উঠিম এতিয়া, আৰু এইফালে দাদাই পূৰা পিন্ধাই দিব। মানে গাইজ এইবাৰ জিপ লাইনত পূৰা উঠি লওঁ, পূৰা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। যেনেকৈ তাৰ মনে চা খালি তুমি ভৰিকেইটা দাঙি যাব লাগিব, ওপৰত নধৰিবা, তলত ধৰিবা, ওপৰত টাচ নকৰিবা হা, হাতত লাগি যাব। ভৰি উঠাই চাব, তো মানে গাইজ এনেকৈ পূৰা এটা সপোন পূৰণ হৈ গ'ল, পূৰা কৰিম বুলি ভাবি আছিলোঁ এইটো জিপ লাইনটো। আগতে মানে ওচৰত পোৱাও নাছিলোঁ ক'তো, তো ভাল লাগিলে, খালি লাষ্টত পূৰা ঠেকেচ খাই গৈছে চাওক গাইজ। তো গাইজ পূৰা জিপ লাইনত গ'লোঁ, পূৰা মজা লাগিলে গাইজ। তো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ, পূৰা হাত চাত এৰি দিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু যেন পূৰা ভাল লাগিলে। তো জিপ লাইনত আপোনালোকে আহিলে উঠিব, তো আগতে উঠিব নাছিলোঁ জিপ লাইনত। তো গাইজ আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তো মানে গাইজ পূৰা এনজয় কৰিলোঁ আজি। তো আপোনালোকেও যদি আহিব বিচাৰে আপোনালোকে আহিব, ডিব্ৰুগড়ৰ পৰা আহিব পাৰে। তাৰপিছতে ডিব্ৰুগড়ৰ পৰা কিমান একজেক্ট দূৰটো নাজানো, কিন্তু দুলীয়াজানৰ পৰা আহিছোঁ যিহেতু, এতিয়া দুলীয়াজানৰ পৰা আপোনাৰ 15 কিলোমিটাৰমান হ'ব। তো জিলা ডিব্ৰুগড়ৰ পৰা আপোনালোকে যদি আহে ভাদৈ ৰিজৰ্ট আহিব পিনি। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই, বাই বাই। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মানুহে গম পায়, সকলো মানুহে ইয়াত আহি পিনি ফেমিলি লৈ এনজয় কৰিব পাৰে। ভিডিঅ'ত নেক্সট ভিডিঅ'ত লগ পাম, বাই।